নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক আটাই ভালে আছা ময়ো বৰ্তমান ভালেই আছোঁ তোমালোকক আজি সমাজ বিজ্ঞানৰ অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন এই পাঠটো মই থুলমূলকৈ বুজাই দিম লাইন বাই লাইন মই পঢ়াই কিনে বুজাই নিদিওঁ মই পইণ্ট ৱাইজ তোমালোকক পাঠটো বুজাই দিম তোমালোকে শুনি যাবা আৰু আশা কৰোঁ তোমালোকে আটাই সুন্দৰকৈ বুজিও পাবা ইয়াতে চোৱা অসমৰ বিভিন্ন জনগোষ্ঠী বুলি কৈছে আৰু সিহঁতৰ তেওঁলোকৰ সাংস্কৃতিক জীৱন হয়নে আমাৰ অসমখনত তোমালোকেতো জানা আমাৰ অসমখনত কেৱল এটা জনজাতি বা জনগোষ্ঠীৰ লোক আছে নেকি নাই কাৰণ তোমালোকৰ যিবোৰ বন্ধু বান্ধৱী আছে স্কুলততো তোমালোকে লগ পাইছিলা যিমান বন্ধু বান্ধৱী আছে তাতে কেৱল অসমীয়াই দেখা পোৱা নি তোমালোকে অসমীয়া বন্ধু বান্ধৱীয়ে জানো মাত্ৰ আছে নিশ্চয় নাই হয়নে বহুতো ভাষা কোৱা বন্ধু বান্ধৱী তোমালোকৰ লগত আছে কিন্তু আমি যেতিয়া কথা পাতো তেতিয়া আমি বাৰু অসমীয়াতে কথা পাতো কিন্তু আমাৰ ঘৰুৱা মাতৃভাষা আমাৰ ঘৰত আমি প্ৰত্যেকই নিজৰ ভাষা কওঁ হয়নে এই তেনেকৈ তাৰ মানে এতিয়া তোমালোকে সেইটোৱে বুজি পাব লাগিব যে অসমত যেতে তোমালোকৰ যে বন্ধু বান্ধৱীবোৰ আছে বহুতো জনগোষ্ঠীৰ আছে বিভিন্ন ভাষাৰ আছে কেনেকৈ তেওঁলোকৰ পূৰ্বপুৰুষসকল কেনেকৈ অসমলৈ আহিল অসম বুলি ক'লেতো অসমীয়া বুলিহে ভাবিব লাগে হয়নে কিন্তু সেইটো নহয় অসমত অতি পুৰণি কালৰে পৰা বহু জাতি জনগোষ্ঠী একোটা গোষ্ঠীত তাৰ মানে অসমলৈ আহিছিল অতীজৰে পৰা অতি প্ৰাচীন কালৰে পৰা বহুত গোষ্ঠী বহু জাতি জনজাতিৰ লোক অসমলৈ আহিছিল অসমৰ বিভিন্ন দিশৰ পৰা অসমত আহি কিনে নিগাজিকৈ থাকিবলৈ লয় তাৰ পাছত অসমৰে বাসিন্দা হয় তেওঁলোকে অসমীয়াৰ দৰে হৈ পৰে এতিয়া আমি জানিম যে কেনেকুৱাকৈ সেই গোষ্ঠীবোৰ আহিল প্ৰথমতে একোটা গোষ্ঠীত আহিছিল দেই একোটা গোষ্ঠীত মানুহবোৰ আহিছিল আমি অসমীয়াবোৰো অতি প্ৰাচীন কালত এই অসমলৈ আহিছিল বিভিন্ন গোষ্ঠীত ভাগ হৈ আহিছিল তাৰে কিছুমানে তোমালোকৰ অসমলৈ অহা অষ্ট্ৰিক গোষ্ঠীৰ আছিল কিছুমান আছিল দ্ৰাবিড় গোষ্ঠীৰ কিছুমান আছিল মংগোলীয় আকৌ কিছুমান আছিল আৰ্য আলপাইন তেনেকুৱা বহুত গোষ্ঠীত আছিল আৰু সেই গোষ্ঠীবিলাকৰ পৰাই ভাগ হৈছিল এতিয়া তোমালোকক মই অকমান ছবিৰে সৈতে বুজাই দিম চাবাচোন ইয়াতে চোৱা ইয়াতে দিছে যে সেকেন্ড লাইনটো চাবা দে ইয়াতে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন মানৱ গোষ্ঠী অসমলৈ প্ৰব্ৰজন কৰি ইয়াত বসবাস কৰিছে অষ্ট্ৰিক দ্ৰাবিড় মংগোলীয় আৰ্য আলপাইন তেনে কিছুমান মানৱ গোষ্ঠী এতিয়া চোৱা এইখন হৈছে অসমৰ মেপ হয়নে এইখন অসমৰ মেপ এতিয়া তোমালোকৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে ইয়া দেখিছা মণিপুৰ দেখিছা নাগালেণ্ড দেখিছা মিজোৰাম দেখিছা ত্ৰিপুৰা দেখিছা মেঘালয় দেখিছা বাংলাদেশখন আগতে ভাৰতৰ লগতে আছিল তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে এইবিলাক মেঘালয় মণিপুৰ এইবোৰতো সুকীয়া ৰাজ্যহে হয়নে কিন্তু এটা সময়ত এই গোটেইখন অসম আছিল একেলগে দেই এই গোটেইখন অসম আছিল একেলগে আছিল এই অসমখন একেলগে সেইকাৰণে কিমান ডাঙৰ আছিল অসমখন দেখিছা এই ওপৰৰ ফালে এইখন অৰুণাচল প্ৰদেশ দেখিছা এটা সময় অতি প্ৰাচীন কালত কি আছিল অসমখন একেলগে আছিল অসমত এই নাগালেণ্ড মণিপুৰ মিজোৰাম অৰুণাচল এইবোৰ একেলগে আছিল কিন্তু পিছত যায় এইবোৰ ভাগ হৈ যায় কিনে বেলেগ ৰাজ্য হয় সেয়া তোমালোকে এতিয়া জানিব নালাগে এতিয়া তোমালোকৰ মুখ্য কথা হ'ল যে অসমত এই গোষ্ঠীবিলাকৰ কথা যে আমি পঢ়িলোঁ এই গোষ্ঠীবিলাক কেনেকুৱাকৈ সোমাইছিল এইটো এটা দিশেৰে সোমাইছিল এইটো এটা দিশেৰে অসমত প্ৰৱেশ কৰিছিল এয়া পূব পশ্চিম উত্তৰ দক্ষিণ প্ৰতিটো ফালেৰে অসমলৈ কিছুমান গোষ্ঠীৰ আগমন হৈছিল আৰু ইয়াতে চোৱা ইয়াতে লিখিত অষ্ট্ৰিক দ্ৰাবিড় মংগোলীয় আৰ্য এনেকুৱা আলপাইন তলত আলপাইনটো লিখা নহ'ল আলপাইন যদিও আহিছিল আলপাইন পিছত কমি যায় আলপাইন গোষ্ঠীৰ জনসংখ্যাটো অসমত কমি যায় অষ্ট্ৰিক দ্ৰাবিড়টো কালক্ৰমত নোহোৱা হয় কিন্তু অষ্ট্ৰিক মংগোলীয় আৰু আৰ্য সেই জনগোষ্ঠীৰ লোকবিলাক এতিয়াও অসমত বিদ্যমান এতিয়া তোমালোকে এইটো জানি ল'বা যে অসমত এটা সময়ত
প্ৰতিটো দিশেৰে এইটো এটা দিশ হয়নে এইটো পশ্চিম এইটো পূব এয়া দক্ষিণ এয়া উত্তৰ প্ৰতিটো দিশেৰে কি হৈছিল অসমলৈ বহুতো জাতি বহুতো গোষ্ঠীৰ তেতিয়া জনগোষ্ঠী জাতিবোৰ ভাগ হোৱা নাছিল একোটা জাতিত বহুতো মানুহ সোমাইছিল বহুতো মানুহ এজন দুজন নহয় একোটা গোট বহুত মানুহ হাজাৰ হাজাৰ মানুহ এনেকুৱাকৈ সোমাইছিল ইয়াতে ইফালে দিও এটা গোষ্ঠী বহুত মানুহ এজন দুজন নহয় বহুত মানুহৰ গোষ্ঠী অসমত এনেকুৱাকৈ সোমাইছিল বহুত গোষ্ঠী দে ইয়াৰে ধৰা এইফালদি যদি সোমাল মংগোলীয়সকল এইফালে আকৌ আৰ্যসকল সোমাল এইফালদি আকৌ তোমালোকৰ আৰ্যসকল সোমাল আকৌ কি আছিল দ্ৰাবিড়সকল ধৰা এইফালদি সোমাল এইফালদি হয়নে আলপাইনসকল এইফালদি সোমাল তোমালোকে মনেৰে এইটো ভাবি লোৱা যেতিয়া তোমালোকে ওপৰৰ ক্লাছ পাবা ক্লাছ 6 পাবা 7 পাবা তেতিয়া তোমালোকে এইবোৰ বিশদ বৰ্ণনা গম পাবা এতিয়া কেৱল তোমালোকে থুলমূলকৈ এটা কথাই মনত ৰাখিলে হ'ল যে এটা সময়ত প্ৰাচীন কালত অতি প্ৰাচীন কালত যেতিয়া জনগোষ্ঠী জাতিবোৰ ভাগি হোৱা নাছিল একোটা গোষ্ঠীত মানুহবিলাকৰ অসমত আগমন হৈছিল এইটো সাইডেদি যদি আৰ্যসকল আহিছিল এইটোদি মংগোলীয়সকল আহিছিল এইফালদি দ্ৰাবিড়সকল আহিছিল মানে অসমৰ বিভিন্ন দিশেৰে অসমত তাৰমানে গোষ্ঠীবিলাকৰ আগমন হৈছিল এইখিনি মনত ৰাখিলে হ'ল যে অসমৰ প্ৰতিটো সীমাৰে প্ৰতিটো দিশেৰে বহুত গোষ্ঠী ভাৰতৰ বাহিৰৰ ভাৰতৰ অন্যান্য দেশৰ পৰা আকৌ বহুত বিদেশৰ পৰা যেনে আফগানিস্তান তুৰ্কিস্তান সেইবিলাকৰ পৰাও মানুহবিলাকৰ প্ৰৱেশ ঘটিছিল একোটা গোষ্ঠীত দেই বুজি পালানে এতিয়া যে অসমত কেনেকুৱাকৈ আহিছিল অসমৰ বিভিন্ন দিশেৰে একোটা গোষ্ঠীৰ আগমন হৈছিল এজন দুজন নহয় বহুত মানুহৰ বহুত একোটা গোটত মানুহবিলাক আহিছিল দে তাৰে কিছুমানক দ্ৰাবিড় বুলি কোৱা হৈছিল মানে কিয় জানে দ্ৰাবিড় কয় মংগোলীয় কয় মানে আমাৰ এই গোষ্ঠীবিলাকৰ প্ৰত্যেকৰে কি হয় জানানে নাক চকু ওঠ চুলি প্ৰত্যেকৰে গোষ্ঠীবিলাকৰ ৰঙেই হওক তোমাৰ আকাৰেই হওক বেলেগ বেলেগ এতিয়া কিছুমানৰ কি হয় চুলিৰ আকাৰটো বেলেগ হয় কিছুমানৰ নাকৰ আকাৰ বেলেগ হয় কিছুমানৰ ওঠৰ আকাৰ বেলেগ হয় আকৌ কিছুমানৰ গাৰ বৰণটো বেলেগ হয় সেই বৰণসমূহ বিভক্ত কৰি কৰি পিছত মানে যিসকলে তাৰমানে এইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰি কিনে গম মানে বিভক্ত কৰিলে একোটা গোটত বিভক্ত কৰিলে যে এনেকুৱাবোৰ হৈছে আৰ্য এনেকুৱাবোৰ হৈছে মংগোলীয় এনেকুৱাবোৰ হৈছে আলপাইন এনেকুৱাকৈ বিভক্ত কৰিলে এতিয়া তোমালোকে গম পালে যে কিয় গোষ্ঠী বুলি কোৱা হয় কাৰণ প্ৰত্যেকৰে শাৰীৰিক গঠনবিলাক বেলেগ বেলেগ কিছুমান গোষ্ঠীত আকৌ চাপৰ মানুহ কিছুমানৰ ওখ আকৌ কিছুমানৰ চুলিৰ বৰণ বেলেগ কিছুমানৰ চকুবোৰ বেলেগ বেলেগ হয়নে কিছুমানৰ নাকবোৰ বেলেগ বেলেগ মানে প্ৰত্যেকৰে তোমালোকে নিজে যদি তোমালোকৰ বন্ধুবৰ্গবিলাকৰ মাজতো চোৱা এই আমি চবেই একোটা গোষ্ঠীতে আহিছিলোঁ অসমলৈ হয়নে অসম বুলি নহয় এটা সময়তো ভাৰতবৰ্ষ পৃথিৱীৰ প্ৰতিটো দেশতে অতি প্ৰাচীন কালত দেই ইতিহাসে ঢুকিও নোপোৱা মানে ইতিহাস বুৰঞ্জীত এইবোৰ কথা খোদিতও নাই লিখাও নাই তেনেকুৱা সময়ৰ পৰা বহুত গোষ্ঠী আহিছিল গোষ্ঠী বুলি কিয় কোৱা হয় এটাইতো নাম হ'ব পাৰিলে যে কিয় দ্ৰাবিড় গোষ্ঠী বুলি আমি ক'ব পাৰোঁ বা মংগোলীয় বুলিয়ে ক'ব পাৰি কিয় ক'ব নোৱাৰি জানে প্ৰত্যেক মানুহৰে গাৰ গঠন চুলিৰ ৰং ছালৰ ৰং প্ৰত্যেক গোষ্ঠীৰ মানুহৰ বেলেগ বেলেগ আছিল সেইকাৰণে গোষ্ঠীবিলাকৰ নামো বেলেগ বেলেগ আছিল এইখিনি তোমালোকে বুজি পালা নিশ্চয় এতিয়া আমি এইখিনিৰ পৰা এতিয়া চাবা আমি এইখিনি পঢ়িলোঁ হয়নে বহুত গোষ্ঠী অসমলৈ আহিছিল এটা তাৰে ভিতৰত অসমলৈ প্ৰব্ৰজন কৰি অতীজৰে পৰা ইয়াত বসবাস কৰে চাওতাল কুকি মণিপুৰী কছাৰী কাৰ্বি বড়ো মিচিং চুতীয়া বৰ্ণহিন্দু গোসাই আহোম আদি উল্লেখিত মানৱ গোষ্ঠীৰ বংশধৰ এইটো আৰু মই তোমালোকক নেক্সট বুজাই আছোঁ দেই এই যে ইমান দ্ৰাবিড় মংগোলীয় আৰ্য এইবিলাকৰ আকৌ কি হ'ল ল'ৰা ছোৱালী সতি সন্ততি হ'লনে সেইবিলাক আৰু এইবিলাক এই ধৰা এতিয়া মংগোলীয়ৰ ভিতৰত আমি ধৰিব পাৰোঁ বড়ো ৰাভা দেউৰী তোমালোকক কিন্তু এটা কথা কওঁ দেই তোমালোকে কিন্তু এনেকুৱাকৈ কিতাপত চিন নিদিবা মই তোমালোকক বুজিবৰ কাৰণেহে এইটো ৱেব পেন ইউজ কৰি কিনে মই এইটো চিন দিছোঁ তোমালোকে কিন্তু কেতিয়াও কলমেৰে কিতাপত চিন নিদিবা দেই মই এইটো লগে লগে মুচিও দিব পাৰোঁ তোমালোকে কিন্তু চিন নিদিবা ভুলতেও নিদিবা মই তোমালোকক বুজাৰ কাৰণে দিছোঁ এই যে দিছে গাৰো মিচিং চুতীয়া বৰ্ণ হিন্দু এইবোৰ আকৌ এই যে অষ্ট্ৰিক দ্ৰাবিড় মংগোলীয় আৰ্য ইহঁতৰে ভাগ বুজি পালা একোটা গোষ্ঠীত মানুহবিলাক সিহঁতৰ পৰা ল'ৰা ছোৱালী সতি সন্ততি বহুত বংশ বৃদ্ধি হ'ল এই তেওঁলোকৰে এইবোৰ হৈছে মিচিং চুতীয়া বৰ্ণ হিন্দু এইবোৰ ভাগ এই ভাগকেইটাও মই বুজাই দিম কোনটো গোষ্ঠীত পৰে পিছত বুজাম দেই
তাৰ পাছত আকৌ দিছে ইয়াতে তোমাৰ তাৰ পিছত আকৌ তুৰ্কিস্তান আফগানিস্তান পাৰস্য দেশৰ পৰা মুছলমানবিলাকো আহিছিল বহুত দেশৰ পৰা যেনেকৈ আমি আফগানিস্তানৰ নাম শুনিছোঁ আৰব মহাদেশৰ নাম শুনিছোঁ সেইবোৰ দেশৰ পৰা অসমত মুছলমানবিলাকৰ আবিৰ্ভাৱ আহিছিল তাৰ পাছত ব্ৰিটিছসকল যেতিয়া অসমত কি কৰিলে শাসন আৰম্ভ কৰিলে অসমত কাম কৰিবৰ বাবে বনুৱা ৰূপে আদিবাসীসকলক অসমলৈ আনিলে তাৰ ভিতৰত ঝাৰখণ্ডৰ নাম আমি ক'ব পাৰোঁ তাৰ পৰা আহিল আৰু বিভিন্ন ঠাইৰ পৰা আহিছে এই ব্ৰিটিছসকলে কি কৰিলে চাহ বাগানত বনুৱা ৰূপে কাম কৰিবলৈ আদিবাসীসকলক আনিলে তেনেকুৱাকৈ অসমলৈ আৰু তেওঁলোক ইয়াতে থাকি অসমত যেতিয়া আহিল কাম কৰাৰ নিমিত্তে কাম কৰি ইয়াতে তেওঁলোক থাকি অসমীয়াৰ দৰে অসমীয়াই হৈ গ'ল বুজি পালা এইখিনি তোমালোক এইখিনি কথাই বুজোৱা হৈছে কিন্তু তোমালোকে কোনো পধ্যে কিন্তু কিতাপত চিন নিদিবা মুছিলো তাৰ পাছত ইয়াতে কি কোৱা হৈছে যে সেকেন্ড পেৰাগ্ৰাফটো কি দিয়া হৈছে জানানে আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী থাকিলে আমাৰ অসমৰ চৰকাৰী ভাষাটো হৈছে অসমীয়া হেতু মনত ৰাখিবা অসমৰ চৰকাৰী ভাষাটো হৈছে অসমীয়া এইটো পেৰাগ্ৰাফত আৰু বিশেষ বুজিব লগা নাই কেৱল কেনেকৈ অসমলৈ গোষ্ঠীবিলাক আহিল গোষ্ঠীবিলাকৰ পৰা বংশধৰবোৰ হ'ল ৰাভা দেউৰী বড়ো কছাৰী মণিপুৰী বৰ্ণ হিন্দু এইবোৰ বংশবিলাক হ'ল তাৰ পিছত আমি কি গম পালোঁ ব্ৰিটিছসকলে কি আনিলে চাহ বাগানৰ বনুৱা ৰূপে কাম কৰিবলৈ আদিবাসীসকলক আনিলে তাৰ পাছত কি হ'ল মুছলমানসকল আহিল অসমলৈ তুৰ্কিস্তান আফগান তেনেকৈ অসম ভৰ্তি হৈ গ'ল অসমত নানা জাতি জনগোষ্ঠীৰে অসম ভৰ্তি হৈ গ'ল অকল এটা জাতি জানো পঢ়িলোঁ কিমান পঢ়িলোঁ হয়নে তেনেকুৱা তাৰ পাছত ইয়াতে সেকেন্ড পেৰাগ্ৰাফটোত সেইটোৱে তোমালোকে পঢ়িব লাগে যে অসমৰ বহুত ভাষা জনগোষ্ঠী থাকিলে অসমৰ চৰকাৰী ভাষাটো হৈছে অসমীয়া তাৰ পিছত এইটো আকৌ তোমালোকে নাভাবিবা এইটো দেখোন আমাৰ কিতাপত নাই মইতো তোমালোকক বুজিবৰ কাৰণে বনাই দিছোঁ যাতে তোমালোকক বুজোৱাৰ সুবিধা হয় এইখিনি এনেকুৱাকৈ কিতাপত নাই তাৰ পিছত আহিল ইয়াতে কি দিছে এই ভাষাবোৰ অসমৰ চৰকাৰী ভাষা হ'ল আৰ্য ভাষা অসমীয়া তদুপৰি প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ নিজা নিজা ভাষা আছে এতিয়াই যে আমি এইমাত্ৰই যে পঢ়িলোঁ অসমৰ প্ৰতিটো গোষ্ঠীৰ নিজা নিজা ভাষা আছে এইমাত্ৰ যে আমি পঢ়িলোঁ এয়া ধৰা ৰাভা বড়ো কাৰ্বি মণিপুৰী মিচিং দেউৰী গাৰো পঢ়িলোঁ যে জনগোষ্ঠীবিলাকৰ এইবোৰ বাৰু ক'ৰ পৰা আবিৰ্ভাৱ হ'ল এই দ্ৰাবিড় মংগোলীয় তেওঁলোকৰ পৰা তেওঁলোকৰ পৰা সেই গোষ্ঠীবিলাকৰ পৰা এইবিলাকৰ বংশ বৃদ্ধি হ'ল এনেকুৱা বহুতত বিভক্ত হ'ল এই জনগোষ্ঠীবিলাকৰ আৰু নিজৰ ভাষা আছে যেনেকৈ আমি অসমীয়া ভাষা কওঁ তেওঁলোকেও তেওঁলোকৰ নিজা নিজা ভাষা কয় সেই ভাষাবোৰ আকৌ ক'ৰ পৰা আহিল এই ভাষাবোৰ আহিল এই অষ্ট্ৰিক দ্ৰাবিড় মংগোলীয় আৰ্য তাৰ পৰাই আহিল সেই গোষ্ঠীবিলাকে যি ভাষা কৈছিল হয়নে নহয় সেই গোষ্ঠীবিলাকৰ যি ভাষা আছিল তেওঁলোকৰো সেইটো ভাষাই হ'ব কাৰণ এওঁলোক ক'ৰ পৰা হৈছিল কোনোবা যোৰ অষ্ট্ৰিকৰ পৰা হৈছে কোনোবা দ্ৰাবিড়ৰ পৰা কোনোবা আকৌ মংগোলীয়ৰ পৰা হয়নে এওঁলোকৰ যি ভাষা আছিল এই গোষ্ঠীবিলাকৰো সেই একে ভাষা ইয়াতে তোমালোকক চাবা ইয়াতে কোৱা হৈছে এইটো কথাত চোৱা চীন তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো মিচিং কাৰ্বি ৰাভা কছাৰী তিৱা ডিমাচা দেউৰী গাৰো হাজং চিংফো টাই খামতি মাৰ আদি প্ৰধান প্ৰচলিত ভাষা চীন তিব্বতীয় বুলি কোৱাৰ লগে লগে মংগোলীয় পঢ়িছিলোঁ যে আমি সেই মংগোলীয় বা চীন তিব্বতীয়টোক চীন তিব্বতীয় চোৱা ইয়াতে মই বনাই থৈছোঁ অষ্ট্ৰিক প্ৰথমটো চাওতাল কুকি মণিপুৰী চীন তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো মিচিং কাৰ্বি ৰাভা কছাৰী তিৱা দেউৰী গাৰো হাজং চিংফো এইবোৰ আৰ্যভাষী পৰিয়ালক বাংলা হিন্দী নেপালী মণিপুৰী ৰাজবংশী আমাৰ অসমীয়া ভাষাটো আৰ্য ভাষাৰে আবিৰ্ভাৱ বুলি কয় আকৌ অন্যান্যৰ ভিতৰত এইবোৰ দি দিছে আৰু চাওতালীটো যদিও তোমাৰ অষ্ট্ৰিকত আছে অন্যান্যতো দিয়া গৈছে ৰোমান মূলীয় ইংৰাজী আৰব পাৰস্য মূলীয় আৰবী পাৰ্চী আদি এতিয়া ইয়াতে চোৱা তোমালোকে এটা কথা মন কৰা এইফালে চোৱা তোমালোকে ইয়াতে অষ্ট্ৰিকত মণিপুৰীটো আহিছে হয়নে লগতে আকৌ তোমালোকৰ কনফিউজ হ'ব পাৰে যে আৰ্যটো দেখোন মণিপুৰীটো আহিল তাৰ মানে কি জানানে যিবোৰ তোমাৰ মণিপুৰীৰ এতিয়া নেপালীৰো কিন্তু কিছুমান অষ্ট্ৰিকত গুচি যায় মণিপুৰীৰ এতিয়া কি হ'ল যিবোৰ তাৰমানে তোমাৰ দুটা ভাগ মণিপুৰীৰ এটা তোমাৰ ট্ৰাইব ভাগ থাকে এটা তোমাৰ জেনেৰেল ভাগ থাকে এইবোৰ ইমান জানিব নালাগে মুঠতে কিছুমান জনগোষ্ঠীৰ দুটা ভাগ আছে কিছুমানক ট্ৰাইবত ধৰা হয় আৰু কিছুমানক
জেনেৰেলত ধৰা হয় ইমানখিনি জানিব নালাগে তোমালোকে কেৱল ভাগকেইটা জানি থলে হ'ল যে অষ্ট্ৰিক চীন তিব্বতীয় আৰ্য আৰু এয়া অন্যান্য এয়া আৰব পাৰস্যমূলা আৰবী পাৰ্চী সেইবোৰ দে এইখিনি মনত ৰাখিবা এইটো ভাগত এইখিনি আছিল তোমালোকৰ বুজিব লাগা জানো আহাখিনি মই অলপ পিছত বুজাই আছো তোমালোকক তাৰ পাছত আহিল অসমৰ নেক্সট পেৰাগ্ৰাফটো অসমত বিভিন্ন জনগোষ্ঠীৰ সাজপাৰৰ ভিন্নতা আছে হয়নে নহয় এতিয়া চোৱা আমাৰ অসমীয়া মানুহৰ সাজপাৰ কি মেখেলা চাদৰ তাৰ পাছত তোমাৰ পাট মুগা কাপোৰ হয়নে ঠিক তেনেকৈ তোমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ বহু সব জাতি জনজাতিৰ মানুহৰ সাজপাৰ বেলেগ বেলেগ হয়নে এটোটো তোমালোকে নিজেও জানা হয়নে নহয় নিজে গম পোৱা প্ৰত্যেকৰে সাজপাৰ আমাৰ বেলেগ বেলেগ হয় প্ৰতিটো জাতি জনজাতিৰ এতিয়া চাবা মই ইয়াত সাজপাৰৰ ভিন্নতা এটা বনাই থৈছো এয়া চোৱা অসমীয়া জাতীয় সাজপাৰ কিংখাপ মেখেলা চাদৰ ধুতি কামিজ এৰি পাট মুগা দে আকৌ বড়োৰ কি বড়ো তোমালোকৰ বন্ধু বান্ধৱী আছে নিশ্চয় মিচিং আমাৰ মাজবাট অঞ্চলত অলপ কম ৰাভাও আছে ডিমাচা অলপ কম কাৰ্বি আছে এতিয়া চা বড়োসকলৰ প্ৰধান সাজপাৰ হৈছে দখনা বড়ো মহিলাসকলৰ মিচিং মহিলাসকলৰ এগেগাছৰ ৰাভা মহিলাসকলৰ ৰিফান কান্দুং ডিমাচাসকলৰ ৰিগুৰি জামফাই কাৰ্বি মহিলাসকলৰ পিনি কামফ্লাক হয়নে এনেকুৱা বিভিন্ন তাৰ মানে কি আমাৰ প্ৰতিটো জাতি জনজাতিৰ সাজপাৰবোৰ বেলেগ বেলেগ তাৰ পিছৰ পেৰাগ্ৰাফটো ইয়া দিছে নহয় এইখিনি আমি ইয়ালৈকে বুজি ললো ইয়ালৈকে আমাৰ বুজা হৈ গ'ল এইখিনি সাজপাৰৰ কথাই কৈছে এতিয়া আমি পঢ়িম অসমীয়া সমাজৰ অলংকাৰ পিন্ধি ভাল লাগে নে নাই ছোৱালীসকলৰ ভাল লাগে ন বিহু নাচা নহয় কোনবা কেইজনীয়ে নাচা নহয় মৌকুঁৱৰী তোমালোকে বহুতে নিশ্চয় নাচিছা মই জানো এতিয়া কি হয় বিহু নাচোতে আমি সাজপাৰ কি পিন্ধো মুগাৰ সাজ পিন্ধো হয়নে মুগাৰ ৰিহা চাদৰ মেখেলা পিন্ধো আকৌ তোমালোকে হেৰিত বিহু নাচিবলৈ ডিঙিত কি পিন্ধা ডিঙিত পিন্ধা নহয় কি পিন্ধা জোনবিৰি পিন্ধা ঢোলমাদুলি পিন্ধা গলপতা পিন্ধা দুগদুগী পিন্ধা হয়নে আকৌ হাতত কি পিন্ধা হাতত গামখাৰু হয়নে ঠিক তেনেকৈ অসমীয়া সমাজত আমাৰ বেলেগ বেলেগ জাতি জনগোষ্ঠীৰো আছে সেয়া তোমালোকক এতিয়া পঢ়িবলৈ দিয়া নাই চতুৰ্থ শ্ৰেণীত তোমালোকে এইখিনি জানি থোৱা যে অসমীয়া সমাজৰ অলংকাৰ লোকাপাৰ কেৰু জাংফাই ইয়াতে মই বনাই থৈছিলোঁ এয়া চোৱা লোকাপাৰ কেৰু জাংফাই থুৰিয়া জোনবিৰি গামখাৰু ইত্যাদি বহুত আছে আৰু বহুত কেইবিধ আছে ইয়াতে অলপ পঢ়ি শুনো আমি কি আছে গামখাৰু পাৰনিজীয়া আঙঠি জেঠিনিজীয়া আঙঠি হেনপতা আঙঠি গলপতা এতিয়াতো বহুত বস্তু নোহোৱা হ'ল নিপিন্ধে মানুহে এতিয়া বেছিকৈ চলি থকা তোমাৰ কি জোনবিৰি দুগদুগী গামখাৰু থুৰিয়া জাংফাই চলে জাংফাইটো কেৰু এতিয়াও চলি আছে তাৰ পাছত তোমাৰ গলপতাটো এতিয়াও আমাৰ চলে হয়নে তোমালোকক ফটো কেইটামান দেখাই দিও ইয়াতে আছিলে ৰবা শেষৰ পৃষ্ঠাটোত আছে শেষৰ পৃষ্ঠাটো যেতিয়া আমি পঢ়ি যাম তেতিয়া আমি গম পাম এতিয়া আহিল উৎসৱ বুলি কওঁতে আমাৰ উৎসৱৰ কিন্তু আকৌ প্ৰধান কেইটামান ভাগ আছে দেই ৰবা কিবা এটা প্ৰব্লেম হৈছে এইটো
উৎসৱ বুলি কওঁতে তোমালোকে মনত ৰাখিবা উৎসৱ মানেতো গম পাইছা সকলোৱে উৎসৱ মানে দুৰ্গা পূজা সৰস্বতী পূজা বহাগ বিহু কাতি বিহু ৰঙালী বিহু গুড ফ্ৰাইডে ঈদ ফাকুৱা হয়নে আলি আই লৃগাং মেডাম মেফি গুৰু নানকৰ তিথি এনেকুৱাকৈ উৎসৱ বুলি ক'লে বিভিন্ন আহি যায় তাৰ ভিতৰত উৎসৱক আমাৰ তিনিটা ভাগত ভগাব পাৰি সেই ভাগকেইটা হৈছে ধৰ্মীয় কৃষিমূলক সামাজিক এই তিনিটা উৎসৱ বুলি কওঁতে উৎসৱৰ ভাগকেইটা ধৰ্মীয় কৃষিমূলক সামাজিক এতিয়া তোমালোকৰ মনত আহিব পাৰে ধৰ্মীয় বুলি ক'লে কৃষিমূলক এইটো কেনেকুৱা হয় কেনেকৈ জানানে ধৰ্মীয় বুলি ক'লে ধৰ্ম মানে কি হৈ যায় ধৰ্মৰ কথা আমি যেতিয়া কৈ যাওঁ তেতিয়া ধৰ্মটো আহি যাব যেনেকৈ তোমাৰ আমি হিন্দুসকলে কি পূজা কৰোঁ দুৰ্গা পূজা কৰোঁ সৰস্বতী পূজা কৰোঁ হয়নে আৰু বিভিন্ন কালী পূজা কৰোঁ আকৌ তোমাৰ খ্ৰীষ্টিয়ানসকলে কি কৰে তোমাৰ গুড ফ্ৰাইডে পালন কৰে মুছলমানসকলে ঈদ পালন কৰে সেইবোৰ তোমালোকৰ ধৰ্মীয় অনুষ্ঠানত ধৰ্মীয় উৎসৱত আহি যাব আকৌ কৃষিমূলক বুলি ক'লে বিহু অসমীয়াৰ যে তিনিওটা বিহু আছে বহাগ বিহু মাঘ বিহু কাতি বিহু সেই তিনিওটা হৈছে কৃষিমূলক কৃষিৰ লগত জড়িত কৃষি যাতে ভালদৰে হয় বিহুটো সেই উদ্দেশ্যে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে বিহু পালন কৰা হয় বিহুৰ মুখ্য উদ্দেশ্য সামাজিক বুলি ক'লে তোমাৰ শিশু জন্ম হোৱাৰ পিছত অন্নপ্ৰাশন কৰা হয় সেইটো সামাজিকতাৰে বিবাহ অনুষ্ঠান জন্ম বাৰ্ষিকী অনুষ্ঠান সেইবোৰ আকৌ সামাজিক অনুষ্ঠানত ধৰা হয় মৃত্যু বাৰ্ষিকী অনুষ্ঠান জন্ম বাৰ্ষিকী মানে জন্মদিন এইবোৰ সামাজিক অনুষ্ঠানত ধৰা হয় বুজি পালা এতিয়া সেইকাৰণে উৎসৱক তিনিটা ভাগত ভাগ কৰা হৈছে ইয়াতে চোৱা ধৰ্মীয় অনুষ্ঠান চোৱা এয়া ধৰ্মীয় কৃষিমূলক সামাজিক এই তিনিটা ভাগত ভাগ কৰিব পাৰি হিন্দুসকলে ধৰ্মীয় উৎসৱৰ ভিতৰত দুৰ্গা পূজা ফাকুৱা দীপাৱলী ধৰ্মগুৰুসকলৰ জন্ম উৎসৱ মই মাত্ৰ পঢ়া শুনিলোঁ মুছলমানসকলে ঈদ উল ফিতৰ ঈদ উজ জোহা ফাতেহা ঈদ ৱাজ দহাম তেনেকুৱা খ্ৰীষ্টানসকলৰ বৰদিন গুড ফ্ৰাইডে আহোমৰ মেডাম মেফি চাহ বাগিচাৰ বনুৱাসকলৰ কৰম টুচু পূজা বড়োসকলৰ বাথৌ পূজা এনেকুৱাকৈ এইবোৰ হৈছে তোমাৰ ধৰ্মীয় উৎসৱ অসমৰ আকৌ তোমাৰ তদুপৰি ডিমাছাসকলে ৰাজিনী গাব্ৰা হানি গাব্ৰা ৰাভাসকলৰ বাইখো দেউৰীসকলৰ বিচু কাৰ্বিসকলৰ ৰংকাৰ আৰু হেঁচা কৃষিৰ লগত জড়িত উৎসৱ এইকেইটা হৈছে কৃষিমূলক প্ৰথমতে আমি ধৰ্মীয় পঢ়িলোঁ তাৰপিছত কৃষিমূলক আকৌ তাৰপিছত আহিল তোমাৰ সামাজিক বুলি কৈছিলোঁ জন্ম আৰু মৃত্যুৰ লগত জড়িত মই যে ক'লোঁ জন্ম অন্নপ্ৰাশন আকৌ জন্মদিনটোকো ধৰা হয় আৰু মৃত্যুৰ লগত জড়িত মৃত্যু বাৰ্ষিকী পাতা হয় তাৰপিছত তোমাৰ বিয়া লোকাচাৰ এইবোৰ কাণ ফুটালেও কিছুমান অনুষ্ঠান পাতে আকৌ বিবাহ অনুষ্ঠান এইবোৰ হৈছে সামাজিক অনুষ্ঠান তাৰপাছত আহিল তোমালোকৰ গীত নৃত্য বুলি ক'লে এতিয়া গীত নৃত্য বুলি যেতিয়া ক'বা বিহুগীত বৰগীত গোৱালপৰীয়া লোকগীত বহুত গীত আছে হয়নে কামৰূপীয়া লোকগীত ঠাই নাম আই নাম বিয়া নাম ঐনিত মৌহগীত জিকিৰ জাৰি দেহা বিচাৰ গীত টোকাৰী গীত আদি অসমৰ প্ৰচলিত প্ৰধান লোকগীত এইবোৰক লোকগীত বুলি কোৱা হয় এই লোকগীত সম্পৰ্কে তোমালোকে আৰু পিছত ভালকৈ গম পাবা এতিয়া গীতবোৰ কি সেইখিনি অকণমান থুলমূলকৈ জানিলে হ'ল এইটো পাঠত তাৰপাছত আনহাতে লোকগীতৰ ওপৰত আধুনিক গীত কিছুমানো আছে যেনেকৈ তোমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কিছুমান আধুনিক অসমীয়া সৃজনশীল সংগীত সমৃদ্ধ লক্ষ্মীনাথ বেজবৰুৱাৰ গীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণু সংগীত তোমালোকে সকলোৱে স্কুলত গোৱা হয়নে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতি সংগীত গোৱা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গান আছে কেশৱ মহন্ত ৰুদ্ৰ বৰুৱা ভূপেন হাজৰিকাৰ ভূপেন্দ্ৰ সংগীত খগেন মহন্তৰ গীত দীপালী বৰঠাকুৰ বীৰেন্দ্ৰনাথ দত্ত প্ৰতিমা বৰুৱা পাণ্ডে পাৰ্বিন চুলতানা পুলক বেনাৰ্জী জয়ন্ত হাজৰিকা দীপেন বৰুৱা জুবিন গাৰ্গ এনেকুৱাকৈ গীতিকাৰ সুৰকাৰ শিল্পীৰ জৰিয়তে বহুত গীত আমি শুনিবলৈ পাওঁ গতিকে অসমত লোকগীত আধুনিক গীত দুই ধৰণে প্ৰচলিত এতিয়াও আছে তাৰ বাহিৰে আৰু বহুত গীত আছে যেনেকৈ বৰগীত শংকৰদেৱে ৰচনা কৰিছিল শংকৰদেৱ মাধৱদেৱৰ বৰগীত আকৌ তোমাৰ লোকগীতৰ আকৌ বহুত কেইটা ভাগ আছে গোৱালপৰীয়া লোকগীত কামৰূপী লোকগীত এনেকুৱাকৈ ভাগ আছে সেইবোৰ এতিয়া জানিব নালাগে কেৱল এইখিনি জানিলে হ'ল তোমালোকক যিমানখিনি ইয়াতে কোৱা হৈছে লোকগীতৰ তোমালোকে 3টা বা 4টা মনত ৰাখিবা আকৌ আধুনিক গীতৰ গীতিকাৰ কেইজনমানৰ নামৰ সৈতে কি গীত সেইটো মনত ৰাখিলে হ'ল
তাৰ পাছত আকৌ দিছে তোমালোকৰ লোকনৃত্য নৃত্য দিছে চোৱা বিহু নৃত্য বাগুৰুম্বা ঝুমুৰ ওজাপালি দেৱদাসী দেওধনী আদি অনেক লোকনৃত্য অসমত প্ৰচলিত হৈ আহিছে তদুপৰি ভাওনাক কেন্দ্ৰ কৰি শ্ৰীমন্ত শংকৰদেৱে সূত্ৰধাৰী নৃত্য নতুৱা নৃত্য চালি নৃত্য আদি আমাক দি থৈ গৈছে এইবোৰ এতিয়া চোৱা বিহু নৃত্য বুলি কওঁতে বিহু নৃত্যৰ আমি প্ৰথমতে এটা ফটো পাইছিলোঁ নহয় বিহু নৃত্যৰ সেইটো পাঠত আছে এয়া চোৱা এইফালে চোৱাচোন এইটো চাইডে হয়নে এয়া বিহু নৃত্যৰ দেখিছা এয়া বিহু নৃত্য সকলোৱে জানা তোমালোকে তাৰ পাছত এয়া দেউৰী নৃত্য বড়ো নৃত্য বাগুৰুম্বাওতো তোমালোকে জানা যিকেইটা মনত থাকিব ছবিৰে সৈতে মনত কৰি ল'বা যে বিহু নৃত্যটো কেনেকুৱা আছিল এনেকুৱা বাগুৰুম্বাটো কেনেকুৱা আছিল এনেকুৱা দেউৰী নৃত্যত কি পিন্ধিছিল এনেকুৱা যেতিয়া তোমালোকে ছবিৰে সৈতে মনত বহাই ল'বা তেতিয়া মনত থাকি যাব কি নৃত্য বহুত কেইটা আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সূত্ৰধাৰী নৃত্যৰ প্ৰচলন কৰিছে শংকৰী নৃত্য কয় যে শংকৰী নৃত্য শিকিছে আমাৰ বায়ে তোমালোকৰ কোনোবাই নিশ্চয় শিকিছে বা তোমালোকেও শিকিছা হয়নে শংকৰী নৃত্য যে শিকে সূত্ৰধাৰী নৃত্য শিকে সূত্ৰধাৰ এইবোৰ শংকৰদেৱৰ দ্বাৰা সৃষ্ট সেইবোৰ নৃত্য নতুৱা নৃত্য চালি নৃত্য কৃষ্ণ নৃত্যও থাকে তেনেকুৱা তাৰপিছত বাদ্যযন্ত্ৰৰ ভিতৰত আহিল গীত আৰু নৃত্য আমি গীত গাবৰ বাবে নৃত্য কৰিবৰ বাবে বাদ্যযন্ত্ৰটো লাগিব হয়নে সেই বাদ্যযন্ত্ৰৰ ভিতৰত তোমাৰ খোল সকলোৱে জানা খোলো জানা মৃদংগ দবা বৰকা ভোৰতাল খুটিতাল পাতিতাল মহৰ শিঙৰ পেঁপা বাঁহী গগনা বীণ কৰতাল আদি অসমৰ প্ৰধান বাদ্যযন্ত্ৰ এইকেইটা হৈছে অসমৰ প্ৰধান বাদ্যযন্ত্ৰ তাৰপিছত ধৰ্মীয় অনুষ্ঠান অসমৰ গাঁৱে ভূঞে নগৰে চহৰে নামঘৰ মছজিদ গীৰ্জা গুৰুদ্বাৰ আদি বিভিন্ন প্ৰাৰ্থনা গৃহ দেখিবলৈ পোৱা যায় হয়নে নহয় ধৰ্মীয় অনুষ্ঠান ক'ত পালন কৰা হয় বিশেষকৈ মন্দিৰ মছজিদ গুৰুদ্বাৰ এইবোৰত হয়নে এতিয়া মন্দিৰ বুলি ক'লে আমাৰ মাজবাটত থকা মন্দিৰ সেইটো মনত কৰি লোৱাচোন প্ৰথমতে মহামুনি মন্দিৰ আৰু হনুমান মন্দিৰ প্ৰথমতে আমি মনত কৰি ল'ব পাৰোঁ হয়নে ঠিক তেনেকৈ অসমত কিছুমান প্ৰসিদ্ধ মন্দিৰো আছে নামঘৰ আছে তাৰ পাছত তোমাৰ বহুত মন্দিৰ আছে বহুত কেইটা আছে আমি ইয়াতে কেইটামান পঢ়ি শুনিম চাবা নামঘৰৰ ভিতৰত বৰপেটাৰ কীৰ্তন ঘৰ বৰদোৱা ঢেকীয়াখোৱা আঠখেলীয়া সৰ্থেবাৰী আদি উল্লেখযোগ্য এই নামঘৰ এইকেইটা তোমাৰ প্ৰধান কি আছিলে এয়া বৰপেটাৰ কীৰ্তন ঘৰ বৰদোৱা ঢেকীয়াখোৱা আঠখেলীয়া সৰ্থেবাৰী আদি উল্লেখযোগ্য নামঘৰ মন্দিৰৰ ভিতৰত গুৱাহাটীৰ কামাখ্যা উমানন্দ শুক্ৰেশ্বৰ উগ্ৰতাৰা মহাভৈৰৱ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ নেঘেৰিটিঙৰ শিৱ মন্দিৰ শিৱসাগৰৰ শিৱদৌল ধুবুৰীৰ মহামায়া থান ইত্যাদি উল্লেখযোগ্য দেই এইখিনি তোমালোকে মনত ৰাখিবা আৰু আমি ভগৱানক পূজা কৰিব লাগে হয়নে নহয় ধৰ্ম আমি কৰিব লাগিব সকলো ধৰ্মৰে কিন্তু মূল মন্ত্ৰও একে নহয় প্ৰত্যেকৰে মূল মন্ত্ৰবোৰ বেলেগ কিন্তু উদ্দেশ্য একে যাতে সকলোৰে মংগল হওক সকলোৱে কুশলে থাকক সকলোৰে ভাল হওক প্ৰত্যেক ধৰ্মৰে মূল কিন্তু সেইটোৱে ধৰ্মই মানুহক কেতিয়াও বেয়া হ'বলৈ নিশিকায় ধৰ্মই সদায় প্ৰত্যেক মানুহৰ কল্যাণ হোৱাটোৱে শিকায় ধৰ্ম আমাৰ মনত থাকিব লাগে দেই তোমালোকৰ কাৰণে কেইটামান মই ফটো এয়া চোৱা এয়া কামাখ্যা টেম্পল একদম তলত এইখিনিত আছে মহাভৈৰৱ টেম্পল আৰু এইটো তোমাৰ শুক্ৰেশ্বৰ দেৱালয় কামাখ্যালৈ হয়তো তোমালোকে নিশ্চয় কোনোবা গৈছা তেজপুৰৰ মহাভৈৰৱলৈও কোনোবা গৈছা আৰু সেইটো হৈছে গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয় দেই এনেকুৱাকৈ তোমালোকে যদি আৰু ইচ্ছা কৰা নেটতো চাব পাৰিবা মন্দিৰ যিকেইটা মন্দিৰৰ নাম ইয়াতে দিয়া হৈছে নেটত চাৰ্চ কৰিলে ধুনীয়াকৈ ফটোবিলাক পালে কি হয় যেতিয়া তোমালোকে তেনেকুৱাকৈ ছবিৰে সৈতে চাবা মনত ৰাখিবৰ কাৰণে সহজ হৈ যায় হয়নে নহ'লে বহুত কেইটা মন্দিৰ একেলগে মনত ৰখা অলপ দিগদাৰী হয় সেইকাৰণে যদি ফটোৰে সৈতে চোৱা তেতিয়াহ'লে মনত থাকি যায় এতিয়া এই তিনিটা মন্দিৰ তোমালোকৰ মনত থাকিব কামাখ্যা মন্দিৰ এইটো হৈছে তোমালোকৰ কামাখ্যা মন্দিৰ মহাভৈৰৱ মন্দিৰ শুক্ৰেশ্বৰ দেৱালয় এই দুটা হৈছে
গুৱাহাটীত থকা আৰু এইটো হৈছে তেজপুৰৰ হয়নে বহুতবোৰ দিয়া নাই তিনটা ফটো তোমালোকক দিছোঁ ইচ্ছা কৰিলে তোমালোকে নিজেও চাব পাৰিবা তাৰ পিছত এইখিনি আমি পঢ়িলো হয়নে গতিকে পাঠটোৰ শেষ এইখিনিয়ে প্ৰথমতে অসমখনত কেনেকৈ গোষ্ঠীবিলাক আহিল সেই গোষ্ঠীবিলাকৰ ভাষাবোৰ কি তাৰ পিছত আহিল প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সাজপাৰ কেনেকুৱা হয়নে তাৰ পিছত তেওঁলোকৰ আমাৰ অসমৰ প্ৰধান প্ৰচলিত ভাষা আমাৰ অসমৰ প্ৰধান ভাষাটো কি অসমীয়া ভাষা প্ৰত্যেক গোষ্ঠীৰ নিজা নিজা ভাষা আছে নিজৰ সংস্কৃতি আছে তাৰ পাছত আহিল তোমাৰ ধৰ্মত উৎসৱত আহিল প্ৰত্যেক জাতি জনগোষ্ঠীৰ উৎসৱবোৰ বেলেগ বেলেগ হয়নে ধৰ্মীয় উৎসৱ সামাজিক উৎসৱ কিন্তু ধৰ্মীয় উৎসৱো প্ৰত্যেক জনগোষ্ঠী জাতিতে থাকে সামাজিক উৎসৱো প্ৰত্যেক জাতি জনগোষ্ঠীতে থাকে আকৌ তোমাৰ ধৰ্মীয় সামাজিক আৰু কোনটো কৈছিলোঁ কৃষিমূলক এইটো প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজতে থাকে প্ৰত্যেকৰে কিন্তু বেলেগ বেলেগ দেই অনুষ্ঠানবোৰ কি তোমালোকৰ উৎসৱবোৰ বেলেগ বেলেগ গতিকে পইণ্ট ৱাইজ এনেকুৱাকৈ মনত অহাৰ পিছত গীত নৃত্য পঢ়িলোঁ আমি গীত নৃত্য আমাৰ গীত তোমালোকে যে স্কুল উইকত গাইছিলা জ্যোতি সংগীত বিষ্ণু সংগীত জুবিনৰ সংগীত গাইছিলা তাৰ পাছত তোমালোকে লোকগীত গাইছিলা গোৱালপৰীয়া লোকগীত কামৰূপী লোকগীতো বহুত থাকে তাৰ পিছত আহিল বাদ্যযন্ত্ৰ গীত আৰু বাদ্য নহ'লে হ'ব পাৰে নেকি বাদ্যযন্ত্ৰ আহিল তাৰ পিছত আহিল ধৰ্মীয় অনুষ্ঠান অসমৰ বহুতো ঠাইত বহুতো নামঘৰ আছে মন্দিৰ আছে ধৰ্মই আমাক মনত পবিত্ৰতা আনে ধৰ্ম আমাৰ মনত ৰাখিব লাগে ধৰ্মই কেতিয়াও কোনো মানুহক বেয়া কৰিবলৈ নিশিকায় আমি মন্দিৰ প্ৰত্যেকে নিজৰ নিজৰ মন্দিৰ মছজিদ গুৰুদ্বাৰ প্ৰত্যেকে যাব লাগে ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে হয়নে তাৰ পিছত ঐক্য সংস্কৃতিৰ ভেটি বিভিন্ন জাতি জনজাতিৰ সংস্কৃতিৰ বৈচিত্ৰ্য বৃহত্তৰ অসমীয়া সংস্কৃতিক শক্তিশালী কৰি তুলিছে এতিয়া অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ বিভিন্ন উৎসৱ পাৰ্বণ সংস্কৃতিয়ে অসমীয়া জাতিটোক এক কৰি ৰাখিছে অসমত কেৱল এটা উৎসৱ বা এটা সংস্কৃতিয়ে নচলে অসমত বিভিন্ন সংস্কৃতি মিলিয়ে হৈছে অসমীয়া সংস্কৃতি অসমত বহুত কেইটা সংস্কৃতি মিলিয়ে হৈছে অসমীয়া সংস্কৃতি অসমত কেৱল এটা জাতি বা জনগোষ্ঠীৰ সংস্কৃতি নাই অসমত বহুত জাতি জনগোষ্ঠীৰ সংস্কৃতি আছে তাৰ পিছত আমি কি শিকিলোঁ এইমাত্ৰ ক'লোৱে নহয় এইখিনি তোমালোকে নিজে পঢ়ি চাবা আমি কি শিকিলোঁ তাৰ পাছত তোমালোকৰ মাজতে মই আৰু এটা এৰি থৈ গৈছোঁ সেইটো তোমালোকক পঢ়াই দিওঁ যে অসমৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ আন 6খন ৰাজ্যৰ কিছুমান জনগোষ্ঠী অসম উত্তৰ পূৰ্বাঞ্চল বুলি কোৱা হয় এই 6খন ৰাজ্যক লগাই মই যে তেতিয়া মেপখনত বুজাইছিলোঁ আগতে অৰুণাচল মণিপুৰ মেঘালয় একেলগে আছিল এটা সময়ত সেইবোৰ প্ৰত্যেকে সুকীয়া ৰাজ্য হিচাপে ভাগ হৈ যায় ঠিক তেনেকৈ সিহঁতৰ যে অৰুণাচল আমাৰ অসমত যেনেকুৱাকৈ বিভিন্ন জাতি জনগোষ্ঠী আছে অৰুণাচলৰ জনগোষ্ঠীবোৰ কি জানা আদি নিচি আপাতানি মিচিমি মনপা চেৰডুকপেন আদি মেঘালয়ৰ খাচী গাৰো জয়ন্তীয়া চাকমা আদি মিজোৰামৰ মিজো মাৰ হাজং লুচাই আদি নাগালেণ্ডৰ আও আংগামী চেমা লুথা কন্যাক চাকেচাং আদি মণিপুৰী কুকি কাবুই মাৰ আৰু বিভিন্ন নগা জনজাতি ত্ৰিপুৰা টিপ্ৰা ৰিয়াং ৰাংখল আদি তোমালোকে জানো আহাখিনি ৰং পেঞ্চিল আছে নহয় বিভিন্ন ৰঙেৰে লিখিবাচোন লিখি কিনে ধুনীয়াকৈ তোমালোকৰ ঘৰৰ ৱালত ধুনীয়াকৈ মাৰি থৈ দিবা মনত থাকি যাব তেতিয়া এনেকুৱাকৈ মাৰি ৰং পেঞ্চিল আছে যে বিভিন্ন অৰুণাচলক এটা বেলেগ ৰঙেৰে লিখিলা মেঘালয়ক বেলেগ ৰঙেৰে মিজোৰামক বেলেগ ৰঙেৰে বিভিন্ন ৰঙেৰে লিখিলে মনত থাকি যাব তাৰ পাছত ইয়াতে তোমালোকৰ প্ৰশ্ন দিয়া হৈ গৈছে কোনবা দিনে প্ৰশ্ন দিয়া যে অসমত বাস কৰা 5টা জনজাতিৰ নাম লিখা 5টা জনজাতি লিখি দিলে হ'ল বহুত কেইটাতো জানো মিচিং আহোম মিচিং তিৱা কাৰ্বি এনেকুৱাকৈ 5টা লিখি দিলে অসমৰ জনগোষ্ঠীৰ উৎসৱসমূহ কিদৰে ভাগ কৰিব পাৰি উৎসৱবিলাক কেনেকুৱাকৈ ভাগ কৰিব পাৰি 3টাকৈ ভাগ কৰিব পাৰি ধৰ্মীয় উৎসৱ সামাজিক উৎসৱ আৰু কৃষিমূলক উৎসৱ হয়নে অসমৰ জনগোষ্ঠীসমূহৰ প্ৰধান উৎসৱবিলাক কি জনগোষ্ঠী প্ৰত্যেকটোৰে উৎসৱবিলাক বেলেগ বেলেগ লিখিবা তোমালোকক লিখি দিয়াই হৈছে ইতিমধ্যে তাৰপিছত ক অংশ আৰু খ অংশ এইটোতো তোমালোকে জানাই কোনটো কি হয় লিখি দিয়া হৈয়ে গৈছে তোমালোকক তাৰপিছত ইয়াতে ছবি কেইটা চোৱাচোন ভুৰতাল দেখিছানে বাঁহী
বাঁহী বজাই ভাল পোৱা নহয় বহুতে ভাল লাগে ন বজাব নাজানিলেও শুনি ভাল লাগে খোলো দেখিছা শংকৰী নৃত্যত সত্ৰীয়া নৃত্যত খোল ব্যৱহাৰ কৰা হয় ঢোল বিহুত ঢোল বজোৱা হয় পেঁপা বিহুত বজোৱা হয় হয়নে নাগাৰা নাম যেতিয়া গোৱা হয় নাগাৰা বজোৱা হয় সুতুলিও বিহুত লাগে এইকেইটা অসমৰ প্ৰধান বাদ্যযন্ত্ৰ দে কি ধুনীয়া ফটোৰে সৈতে দি দিছে এনেই মনত থাকি যাব তোমালোকৰ তাৰপাছত তোমালোকৰ কাৰণে মই এটা সৰু চাই গৃহকাৰ্যও দিম তোমালোকে কৰিবা গৃহকাৰ্যটো এয়া চোৱা কংসৰ লগত খংস মিলোৱা হিন্দুৰ লগত মই দি দিছোঁ বাথৌ এতিয়া কোনটো হ'ব তোমালোকে লিখিবা বড়োৰ লগত দি দিছোঁ দুৰ্গা পূজা কোনটো হ'ব লিখিবা খ্ৰীষ্টানৰ লগত ঈদ উল ফিতাৰ আহোমৰ লগত দি দিছোঁ আলি আই লৃগাং মুছলমানৰ লগত দি দিছোঁ গুড ফ্ৰাইডে মিচিঙৰ লগত দি দিছোঁ মেডাম মেফি এতিয়া তোমালোকে এইটো নিজে বনাবা কোনটোৰ লগত কি হয় আকৌ বনাই কিনে মোৰ হোৱাটছএপত সেন্ড কৰি দিবা মই তোমালোকক চাই দিম শুদ্ধ হৈছে নে ভুল হৈছে ধুনীয়াকৈ পঢ়ি থাকিবা তেতিয়াহে এনেই আৰু থাকিলে কেনেকৈ হ'ব এতিয়া ইউনিট টেষ্ট আহিয়ে পালে নহয় পঢ়িব লাগিব মাৰ্কছ পাব লাগিব তেনেকুৱাকৈ তোমালোকৰ 6 মাহিলী পৰীক্ষাও আহি যাব হয়নে সেইকাৰণে ভালদৰে পঢ়ি থাকিবা পঢ়াত কেতিয়াও মিছা কথা নকবা পঢ়াৰ ক্ষেত্ৰত কেতিয়াও ফাঁকি নিদিবা সদায় পঢ়িবা আমি যেনেকুৱাকৈ পঢ়াই গৈ আছোঁ তোমালোকে শুনি যাবা বুজি যাবা মুখস্থ কৰি যাবা এতিয়া আজিলৈ তোমালোকক মই ইমানতে সামৰিলোঁ আকৌ মই পিছত লগ পাম ইয়াৰ পৰৱৰ্তী পাঠটোৰ লগত আজি আহিছোঁ নমস্কাৰ